আপোনালোকে মাত্ৰ 3টা বিষয়ত পৰীক্ষা দিলে হ'ব পাৰে। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আহিছে বিগ ব্ৰেকিং নিউজ। ইতিমধ্যে আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ৰ কেইবাটাও সাক্ষাৎকাৰ নিশ্চয় শুনিছে আৰু ইয়ে ছাত্ৰ-ছাত্ৰীৰ মনত বহুতো প্ৰশ্নৰ উদয় হৈছে। সঁচাকৈ 3টা বিষয়ৰ পৰীক্ষা হ'ব নেকি, নে যদি পৰীক্ষা অনুষ্ঠিত কৰা হয় কোনকেইটা বিষয় ল'ব লাগিব বা কোনকেইটা বিষয় ল'লে আপোনালোকে ভাল প্ৰদৰ্শন কৰিব পাৰিব আৰু কিমান তাৰিখে এই পৰীক্ষা অনুষ্ঠিত হ'ব পাৰে আৰু পৰীক্ষা বাতিল হ'ব নেকি, এই ধৰণৰ শেহতীয়া সকলো আপডেট এই ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে। সেয়েহে অনুৰোধ কৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাব ইয়াৰ সবিশেষ লাভ কৰিবৰ বাবে। যদি ভাল লাগে অনুগ্ৰহ কৰি লাইক কৰি দিব আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই খবৰ লাভ কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গোটেই পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয় এইটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব কোভিড পৰিস্থিতিৰ উন্নতি ঘটে নে অৱনতি ঘটে, আৰু তাৰ কাৰণে নিশ্চিতভাৱে আমি চৰকাৰৰ আমাৰ স্বাস্থ্য বিভাগৰ পৰা অনুমতি পাব লাগিব, তেওঁলোকৰ পৰা গাইডলাইন পাব লাগিব। কিন্তু শিক্ষা বিভাগ হিচাপে পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে আমি সম্পূৰ্ণৰূপে সষ্টম হৈ আছোঁ। 15টা দিনৰ নটিছৰ ভিতৰত আমি পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে আমাৰ সেৱা, আমাৰ পৰিষদ সম্পূৰ্ণৰূপে প্ৰস্তুত। শিক্ষামন্ত্ৰীগৰাকীৰ বক্তব্যৰ পৰা এই কথাটো স্পষ্ট হৈ পৰিছে যে মেট্ৰিক বা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'বই বুলি কোনো ধৰণৰ নিশ্চিত প্ৰদান কৰা নাই। যদি কোভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে আৰু স্বাস্থ্য বিভাগে অনুমতি প্ৰদান কৰে তেনেহ'লে পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছে। লগতে উল্লেখযোগ্য যে 15 দিনৰ এক নটিছৰ ভিত্তিত হয়তো পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। যদি পৰিস্থিতি ভাল হয়, স্বাস্থ্য বিভাগে অনুমতি প্ৰদান কৰে, তে পৰীক্ষাৰ 15 দিনৰ আগতে আপোনালোকক নটিফিকেশ্যন প্ৰদান কৰিব আৰু 15 দিনৰ পিছৰ পৰা আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 10-12 দিনৰ ভিতৰত এই প্ৰক্ৰিয়া সমাপ্ত হ'ব। 3টা ছাবজেক্টৰ পৰীক্ষা হ'ব। মই কৈছোঁ যে প্ৰস্তাৱ এটা বিবেচনা কৰাৰ কাৰণে ড্ৰাফ্ট এটা প্ৰস্তুত কৰা হৈছে, যাতে এতিয়া ধৰি লওক মেট্ৰিকত 6টা ছাবজেক্ট আছে, আমি 6টা ছাবজেক্টৰ সলনি আমি 3টা ছাবজেক্টৰ চইচ বেছ ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যি 3টা ছাবজেক্ট তেওঁ চইচ কৰিব সেই 3টা ছাবজেক্টৰ ওপৰত আমি পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ এটা টেবুলত ৰখা হৈছে। গতিকে দেখা যায় যে 3টা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে কেৱল প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে, এতিয়ালৈকে সিদ্ধান্ত গ্ৰহণ কৰা নাই। আৰু যদি 3টা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰা হয়, ছাত্ৰ ছাত্ৰীসকলে নিজে নিৰ্বাচন কৰি ল'ব পাৰিব কোনকেইটা ছাবজেক্টৰ পৰীক্ষা দিব আৰু ছাত্ৰ ছাত্ৰীসকলে যোনকেইটা ছাবজেক্টত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰে সেইকেইটা ছাবজেক্ট নিজে নিৰ্বাচন কৰি ল'ব যাতে ভাল ফলাফল দেখুৱাব পাৰে।